নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঞ্জাৱ নেশ্যনেল বেংকৰ আপোনালোকৰ পদ মুকলি হৈছে। তাত আছে আপোনালোকৰ ২৭টা পদ। তাৰে আপোনাৰ অসমৰ কাৰণে আছে 27টা। তাত আপোনালোকৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, নগাঁও, শিলচৰ এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিং হ'ব। আৰু লাষ্ট ডেট দিয়া আছে আপোনালোকৰ 14/7/2024 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এজ লিমিট কি আছে মই কৈ আছোঁ। আপোনালোকে এজ দিয়া আছে আপোনালোকৰ 20ৰ পৰা 28 বছৰলৈকে। আৰু SC ST কেণ্ডিডেট হ'লে 5 বছৰ আৰু OBC হ'লে 3 বছৰ আৰু যিকোনো ডিচেবিলিটি হ'লে তাত আপোনাৰ 10 ইয়াৰ্ছলৈকে আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো তলৰ পিনে আছে, মই কৈ আছোঁ। এনি গ্ৰেজুৱেট হ'লে হ'ব, যিকোনো কলেজ বা ইউনিভাৰ্চিটিৰ পৰা। আৰু যোনটো আপোনালোকৰ ষ্টেট আছে সেইটো ষ্টেটৰ আপোনালোকৰ যোনটো লেংগুৱেজ সেইটো আপোনালোকৰ ৰিডিং, ৰাইটিং আৰু স্পিকিং কৰিব, অৰ্থাৎ আপুনি ক'ব পৰা হ'ব লাগিব। আৰু এইটো ট্ৰেইনিং হ'ব আপোনালোকৰ, টোটেল ট্ৰেইনিং আপোনালোকৰ 1 ইয়াৰৰ হ'ব। আৰু 2 উইকছ বেছিক ট্ৰেইনিং হ'ব আপোনালোকৰ, 2 উইকছ বেছিক ট্ৰেইনিং আৰু 50 উইক অন দ্য জব ট্ৰেইনিং হ'ব। আৰু সেই টাইমত আপোনালোকৰ ষ্টাইপেণ্ড দিয়া থাকিব। ষ্টাইপেণ্ডৰ আপোনালোকৰ ৰুৰেল বা ছেমি আৰবান হ'লে 10 ইয়াৰ, আৰবান হ'লে 12 আৰু 12,000 আৰু ৰুৰেল ছেমি আৰবানত আপোনালোকৰ 10,000 হ'ব আৰু আৰবানত 12,000 আৰু মেট্ৰ' হ'লে 15,000 আপোনালোকে ষ্টাইপেণ্ড পাব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিটো কিমান আছে মই জনাই দি আছোঁ। এপ্লিকেশ্যন ফি যেতিয়া আপোনালোকে অনলাইন কৰিব, এপ্লিকেশ্যন PWBD কেণ্ডিডেটৰ কাৰণে 472 টকা আৰু ফিমেল SC ST কেণ্ডিডেট হ'লে 708 টকা। GST কাটি GST ইনক্লুডেড হৈ কিনে 708 টকা হয়। আৰু জেনেৰেল OBC কেণ্ডিডেট 946 টকা। চিলেকশ্যন প্ৰচেছটোৰ কাৰণে আপোনালোকৰ প্ৰথম ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত আপোনাৰ 100টা কুৱেশ্যন মাৰ্ক MCQ কুৱেশ্যন থাকিব। তাতে আপোনাৰ জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ আৰু জেনেৰেল ইংলিছ, তাৰপিছত ৰিজনিং, কম্পিউটাৰ নলেজ এইবিলাক থাকিব। এইখিনিয়ে আছিলে। আৰু এইটো লাষ্ট ডেট আছে আপোনালোকৰ 14/7/2024 তেতিয়ালৈকে আপোনালোকে অনলাইনটো কৰি ল'ব। বেছি দিন নাই, আপোনালোকে তেতিয়ালৈকে অনলাইনটো কৰি ল'ব। আৰু অসমৰ কাৰণে 27টা পদ আছে। আজি ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণেও শ্বেয়াৰ বাটনটো ক্লিক কৰি বেল আইকনটো ক্লিক কৰি থ'ব।